মোৰে অকল এনেকুৱা ফিল হয়নে নে আপোনালোকৰো হয় বাৰু? মোৰ এনেকুৱা লাগে যেন বিহু বা বেলেগ কিবা পৰ্ব হ'লে গাঁৱৰ যিটো ফিল হয়, গাঁৱৰ যিটো হেঁপাহ সেইটো যেন টাউনত নাই। আমি টাউনত থাকোঁ, কিন্তু মানে মই সদায় কিবা এটা বিহু আহিলে সদায় গাঁৱলৈ যাবলৈ মন যায়। গাঁৱত সেই পৰিৱেশটো বেছি ভাল লাগে। আজি দুমাহী গৰু বিহু, তো ৰাতিপুৱাই সোনকালে উঠিলোঁ, উঠি গা পা ধুই চাকি গছ জ্বলালোঁ, চাকি জ্বলাই মেলি আজৰি হৈ সৰু সৰুকৈ সকলোৰে নিয়মবোৰ কৰিলোঁ। মাহ হালধি সনা, জেতুকা লগোৱা সেয়া কৰি মেলি ৰাতিপুৱা ব্ৰেকফাষ্ট তেনেকৈ নাখালোৱে আৰু চাহ খাইছোঁ, মানে চাহৰ লগত পিঠা সেয়া কৰি মেলি ৰীল বনাবৰ কাৰণেও আজি ৰেডি হৈছোঁ। লগতে ৰীল বনাবলৈ ৰেডি হোৱাৰ মাজতে ভাত খাই ল'লোঁ, পঁইতা ভাত। আপোনালোকে গৰু বিহুৰ দিনাখন পঁইতা ভাত খায় নে নাখায় কমেণ্টত জনাব দেই। আমি হ'লে পঁইতা ভাতহে খাওঁ। তাৰপিছত আমি ৰীল বনাবলৈ ৰেডি হৈ আমাৰ এটা ৰীল বনাওঁতেই যিমান দেৰি লাগিব আৰু মানে আমাৰ কাজিয়া দুইজনীৰ মাজত যে এনেকৈ বনাওঁ তেনেকৈ বনাওঁ, তেনেকৈ কৰি মেলি যেনে তেনে বনাই থলোঁ আৰু। তাৰপিছত গাঁও ঘৰত গৈ পোৱাৰ পাছত এয়া আমি মাহঁতে পাপাহঁতে চবেই মিলি এয়া আমলৈ খালে, সাজ খালে, তাৰপাছত এয়া ডিম যুঁজালে আৰু সন্ধিয়া জাক দিলে গৰু। নেক্সট দিনটোৱে গ'ল আৰু